नमस्कार बंधुসকল मोर नाम सौरभ और आपनालोके चाइ आछे सौरभ टेक। आज आमी रिव्यू करिम कैनन M6 Mark II। बंधुসকল केइदिनमान आगत अखমৰ एजन जनप्रिय यूट्यूबार डिम्पु बरा तेও এই কেমেৰাটো কিনিছে। ডিম্পুদাৰ কোৱা মতে তেওৰ বৰ্তমান ভিডিঅ'বিলাক ইটো কেমেৰাৰে শুট কৰা। सो फ्रेंड এইটো কেমেৰাত কি ফিচাर्स আছে এইটো আমি চাম, যাৰ বাবে ডিম্পুদা এই কেমেৰাটোক ইমান পছন্দ কৰিছে আৰু লগতে ইয়াৰ দামটোও কম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। प्रथमे चाওক कैनन M6 Mark II फीचार्स की আছে। এইটো এটা মিৰৰলেছ কেমেৰা। এইটো DSLR-তকৈ হালকাও হয় আৰু সৰুও হয়, কিন্তু DSLR-তকৈ ভাল। এইটো কেমেৰাত Digic 8-ৰ ইমেজ প্ৰচেছৰ লগোৱা আছে আৰু লগতে আই ডিটেকশন অটো ফোকাসিং সিস্টেম আছে। ইলেক্ট্ৰনিক শাটাৰ স্পীড বহুত ফাষ্ট, যেটো 1/1600 অফ এ সেকেন্ড। আৰু আপুনি যদি ভিডিঅ' শুট কৰিব খোজে তেনেহলে আনক্ৰপ 4K ভিডিঅ' শুট কৰিব পাৰিব 30 FPS per second। আৰু আপুনি যদি স্লো মোশনত ভিডিঅ' বনাব খোজে তেনেহলে 120 FPS ফুল HD ভিডিঅ' শুট কৰিব পাৰিব। এইটো কেমেৰাত ডিউল পিক্সেল অটো ফোকাসিং সিস্টেম দিয়া আছে। এইটো কেমেৰাত 3 ইঞ্চৰ টিল্টিং LCD টাচস্ক্ৰীন দিয়া আছে। যদি আপুনি ব্লগিং কৰে তেনেহলে এইটো কেমেৰা আপোনাৰ বাবে বেষ্ট অপচন। আপুনি ইয়াৰ স্ক্ৰীন টিল কৰি 180 ডিগ্ৰী লৈকে চাব পাৰে যে আপোনাৰ ভিডিঅ'টো ঠিক হৈ আছে নে নাই। এইটো কেমেৰাত 14 ফ্ৰেম পাৰ সেকেন্ড লৈকে শুট কৰিব পাৰি AF8 ট্ৰেকিংৰ লগত। আৰু ইয়াত 32.5 মেগাপিক্সেলৰ APS-C ইমোজ সেন্সৰ লগোৱা আছে, লগতে ব্লুটুথ আৰু ৱাইফাইৰ সুবিধা আছে। এইবিলাক তো হল এই কেমেৰাটোৰ ফিচাৰ্স। এতিয়া চাওক कैनन M6 Mark II। এই কেমেৰাটোৰ দাম কিমান। ফ্লিপকাৰ্টত এইটো কেমেৰাৰ দাম ৭৮,৯৯৯ টকা আৰু এমাজনত ইয়াৰ দাম ৭৭,৪৯৯ টকা। ফ্লিপকাৰ্টতকৈ এমাজনত ইয়াৰ দামটো অলপ কম। সো ফ্ৰেন্ড, মোর ভিডিওটো কেনেকুৱা লাগিল, যদি ভাল লাগে লাইক কৰি দিব, তলত এটা কমেন্ট কৰি দিব আৰু মোর চেনেলটো সাবস্ক্রাইব কৰি দিব। ধন্যবাদ। জয় হিন্দ।